হাই গাইজ গুড মৰ্ণিং মোৰ ছেকেণ্ড চেনেললৈ আপোনালোকক চবকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা এতিয়া বাজিছে 5:30। এতিয়া 5:30 বাজিছে। এতিয়া মই যাব ওলাইছোঁ থানলৈ, শ্ৰী ভৰভদ্ৰ থানলৈ যাব ওলাইছোঁ আৰু চব বস্তু ৰেডি। যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 800-900 কিলোমিটাৰমান হ'ব। তাৰ কাৰণে আমি খোজকাঢ়ি গৈ আছোঁ। মানে ধুনীয়া পৰিৱেশটো আপোনালোকে চালে নিজে গম পাব। চাওক, আপোনালোকে যদি এই থানলৈ যদি আহিম বুলি যদি ভাবি আছে, আহি যাওক। আহি মেলি আপোনালোকে মান্তি কৰি মেলি গুচি যাওক। আৰু আঘোণৰ প্ৰথম বুধবাৰে আহক। বহুত ডাঙৰ পূজা হয়। আপুনি যদি এতিয়া মান্তি কৰি গৈ গুচি গ'ল, এই ভগৱান মোক আমুক তামুক পাব। এতিয়া আপুনি যদি বস্তুটো পাই যায়, আঘোণৰ প্ৰথম বুধবাৰে বহুত ডাঙৰ পূজা হয়। তাত কুকুৰাবোৰ দিয়েগৈ। আৰু চাওক, যদি আপোনালোকে যদি ছোৱালী মানুহ আহিম বুলি ভাবি আছে, কিন্তু ছোৱালী মানুহ আহিব নোৱাৰে দিয়ক, এইডোখৰলৈকে আহিব পাৰিব। ইয়াত আহি মেলি চাকি তাকি জ্বলাব পাৰিব আৰু ইয়াতো চাকি তাকি জ্বলাব পাৰিব। কিন্তু ল'ৰা মানুহ হ'লে এইটো দলঙেদি যাব পাৰিব দিয়ক। আৰু যদি ল'ৰা মানুহ হয়, এইখন দলঙেদি আহি এইফালে আহিব লাগিব। ল'ৰা মানুহৰ ইমান প্ৰব্লেম নাই, যাব পাৰি। চাওক, আমিও গৈ আছোঁ কিনাৰত, এইফালে কিনাৰফালে পুখুৰী জেউৰা, আমি মাজে ককা আইতাহঁতে কোৱা মতে ইয়াত ছোৱালী মানুহ আহিব নাপায় বুলি কৈছে। কিন্তু কিয় আহিব নাপায় সেইটো মই বাৰু নাজানো। এতিয়া আমি থানালৈকে আহি পালোঁ আৰু থানালৈকে নোসোমোৱাৰ আগতে ইয়াত ধুনীয়া চিৰি এখন বনাই থৈ দিছে। আপোনালোকে যদি থানালৈ আহে, এইটো চিৰি দি নামি ল'ব লাগিব আৰু ভৰি ইয়াতে ধুই ল'ব লাগিব আৰু পানী নিব পাৰিব। আৰু ভিউ চাওক না, মজা ভিউটো বহি কিবা এটা ভাল লাগিব, ঠাণ্ডা বতাহ। চাওক, আপোনালোকে যোনটো পুখুৰী দেখিছে, এডোখৰ দেখিছে। পুখুৰীটো বহুত ডাঙৰ। কিন্তু এই পুখুৰীটো ইমান ডাঙৰ নাছিলে দিয়ক, সৰু এটা গৰু খোজ আছিলে বোলে আইতাই কোৱা মতে। এই থানখনৰ 103 বছৰ হৈছে এতিয়া। কিন্তু আমাৰ আইতা এগৰাকী আছে, আইতাৰ বয়স হৈছে 115 বছৰ। এই নেক্সট ভিডিঅ'ত আপোনালোকে ইণ্টাৰভিউ দেখা পাব আইতাৰ লগত। আৰু আগতে পানী চানী খাবলৈ একো নাছিলে। আইতাই কোৱা মতে সৰু গৰু খোজ এটা আছিলে। এই গৰু খোজৰ পৰাই বোলে ইমান ডাঙৰ পুখুৰী হৈ গ'ল। চাওক, আৰু ইয়াত মাছ দিয়ক। ইয়াত বহি মেলি মাছ মৰা ফিলিংছটো কেনেকৈ হ'ব এইটো চাওক না আপুনি। ইয়াত কিন্তু চব টাইমত মাছ মাৰিব নোৱাৰে দিয়ক। এইটো মানুহে টেণ্ডাৰ লয়, দাগ। তাৰপিছত সেইটো যদি খতম হৈ যায়, তেতিয়াহে আপুনি মাছ মাৰিব পাৰিব। এতিয়া ফ্ৰী। আপুনি গোটেই থানখন এবাৰ 360 ভিউ চাওক। মোৰ তামোল পাণ চাকি ধূপ ধূনা চব ৰেডি। আৰু এইটো চাওক না, বান্দৰ কেতিয়াবা আহে দুই এটা। এইকেইটা চাওক পেলাই থৈ দিছে। আৰু চাওক, মই যে কৈছিলোঁ নাৱত যাম বুলি, কিন্তু নাও এখন আছে সেই আগত। মই জুম কৰি দিছোঁ, এইখন চাওক, এইখন এইফালে। কিন্তু নাওখন সৰু আছে, তাত উঠিব নোৱাৰি, এইটো ডুবি যাব। এইফালে চাওক, বহুত ডাঙৰ। আৰু আপোনালোকে যদি আহিম বুলি ভাবি আছে, যদি ডিব্ৰুগড়ৰ পৰা আহে, ডিব্ৰুগড়ৰ পৰা আহিলে শৰাইঘাটৰ পৰা মেছলৰ ভৰালি আৰু ভৰলুভদ্ৰ থানখন ক'ত আছে বুলি ক'লে আপোনালোকক দেখাই দিব। সেয়া ভৰলুভদ্ৰ থান। এবাৰ চাকি জ্বলাই যাওক, মনৰ কামনা চব পূৰণ হৈ যাব। শান্তি, পূৰা শান্তি। বেটা আমাৰ লগত ঘূৰি ফুৰি আছে। আৰু এইকেইটা চাওক, এইটো থানৰ চব কুকুৰা। আৰু চাওক, আপোনালোকক যে কুকুৰাকেইটা দেখালোঁ, এনেকুৱা 20-25টামান ওপৰ আছে। কিন্তু য'তে মানুহ চানুহৰ ঘৰ, কাৰোবাৰ ঘৰত গছৰ ওপৰত থাকে। এইবোৰ চব প্ৰমাণ পোৱা, চব মান্তি কৰি গুচি যায়, প্ৰমাণ পায়। যেতিয়া পূজা হয় পূজাত মেলি দিয়ে। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে, একদম নৰ্মেল ব্লগ আছিলে। আপোনালোকে চাই কেনে পালে কমেণ্ট বক্সত জনাব। যদি লকডাউনটো খোলে ভালে, যদি লকডাউনটো সোনকালে খোলক, ঘৰত থাকি বৰিং লাগিছে, ভাল জেগালৈ যাবলৈ চেষ্টা কৰিম। টাটা, বাই বাই। আৰু যদি চেনেলটোত যদি নতুন আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। বাই বাই।